বন্ধু বান্ধৱীসকল পুনৰ এক দুখ খবৰ শিল্পী সমাজে হেৰুৱালে এজন জনপ্ৰিয় কণ্ঠশিল্পীক হয় বন্ধু বান্ধৱীসকল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে আৰু আমাৰ মাজত নাই কেৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ শিল্পী সমাজত ভাৰতীয় সংগীত জগত উকা কৰি গুচি গ'ল জনপ্ৰিয় গায়ক কে জানিব পৰা মতে কলিকতাৰ এটি অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকাৰ সময়তে কিছু অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী কে মঞ্চত বাৰে বাৰে কৈছিল যে তেওঁ অলপ অসুস্থ যেন অনুভৱ কৰি আছে সেয়েহে তেওঁ স্পটলাইট অফ কৰিবলৈ কৈছিল শেষত তেওঁ হোটেললৈ উভতি গৈছিল য'ত অধিক অসুস্থ হোৱাৰ পিছত তেওঁক ডায়মণ্ড হাৰ্বাৰ ৰোডৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু তাতে তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত বৰ্তমান শিল্পী সমাজৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে শেষত তেওঁ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।